আসাম পুলিচ নিউ ৰিক্ৰুটমেণ্ট নিউ ভেকেঞ্চি 2026 আসাম পুলিচৰ অফিচিয়েল ৱেবছাইট slbrbassam.in এখন 20 তাৰিখে নতুন এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে আৰু সেই এডভাৰটাইজমেণ্টখনত বহুতেই গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ কাৰণে ভিডিঅ'টি আপোনালোকে স্কিপ নকৰিব মানে ভালো খবৰ আৰু বেয়া খবৰ দুইটাৰ মাজতে আছে আপোনালোকে যিমান পাৰে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব আৰু সকলোৰে সহায় হোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টি স্কিপ নকৰিব ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাই যাব আপোনালোকে চাব যিখন অফিচিয়েল ৱেবছাইট আহিছে অফিচিয়েল ৱেবছাইটখনত ভালদৰে তেওঁলোকে উল্লেখ কৰি দিছে যে যিটো য'ত 1052টা ভেকেঞ্চি আছিলে কনষ্টেবল ইউবিৰ কাৰণে আৰু 663টা ভেকেঞ্চি আছিলে এবিৰ কাৰণে আসাম পুলিচত সেই ভেকেঞ্চিখিনিৰ কাৰণে এক বছৰ যেতিয়া বয়স মানে বঢ়াই দিয়া হৈছে তাত তেতিয়া আপোনালোকৰ জেনেৰেল কেণ্ডিডেটখিনিয়ে 26 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব OBC MOBC কেণ্ডিডেটে 18ৰ পৰা 29 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি ST কেণ্ডিডেট আছে তেওঁলোকে 18ৰ পৰা 31 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব হেতু কথা গম পালে তাৰ পাছতে ইয়াত দি এক্সটেন্ডেড পিৰিয়ড অফ ৰিসিভিং অফ অনলাইন এপ্লিকেন্টস এগেইনষ্ট দ্য বিলো মেনশন এডভাৰটাইজমেন্ট চেল বি 22 জানুৱাৰী 2026 পৰা 8 ফেব্ৰুৱাৰী 2026 ইনষ্টেড অফ 22 জানুৱাৰী 2026 টু 22 ফেব্ৰুৱাৰী 2026 22 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে আপোনালোকে এটা এপ্লাই কৰিব লাগিব 8 ফেব্ৰুৱাৰী 2026 তাৰিখৰ ভিতৰত আসাম পুলিচৰ লগতে আসাম ফৰেষ্টৰ যিমানখিনি ভেকেঞ্চি মুকলি কৰা হৈছে গোটেই ভেকেঞ্চিখিনি আপোনালোকে এপ্লাই কৰিব বিচাৰিলে 8 ফেব্ৰুৱাৰীৰ ভিতৰতে এপ্লাই কৰিব লাগিব বুলি তেওঁলোকে জনাইছে য'ত 48টা পোষ্ট আছিলে সাব ইন্সপেক্টৰ ইউবিৰ আসাম পুলিচ 4টা পোষ্ট আছিলে SI কমিউনিকেশ্যনত এপিয়াৰো 6টা পোষ্ট আছিলে ষ্টেচন অফিচাৰ আৰু 5টা পোষ্ট আছিলে স্কোৱাড কমাণ্ডাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি এণ্ড 39টা পোষ্ট আছিলে এছিষ্টেণ্ট জেইলৰ ইন প্ৰিজন ডিপাৰ্টমেণ্টত তাৰপিছত 47টা পোষ্ট আছিলে SI AB 3টা পোষ্ট আছিলে এবিৰ ফৰ আসাম কামাণ্ডো বেটেলিয়নছত 127টা পোষ্ট আছিলে ড্ৰাইভাৰ কনষ্টেবল আসাম পুলিচ 14টা পোষ্ট আছে কনষ্টেবল ডিস্পেচ ৰাইডাৰ 20টা পোষ্ট আছে কনষ্টেবল মেছেঞ্জাৰ 3টা পোষ্ট কনষ্টেবল হেণ্ডিমেন ইন এপিয়াৰো এণ্ড 90 পোষ্ট অফ ড্ৰাইভাৰ এণ্ড 4 পোষ্ট অফ ড্ৰাইভাৰ অপাৰেটৰ আণ্ডাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ আসাম এণ্ড 7 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল এণ্ড 106 পোষ্ট আছিলে ড্ৰাইভাৰ আণ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট তাৰ পাছতে 96 পোষ্ট সাফাই কৰ্মচাৰী ইন আসাম পুলিচ 3 পোষ্ট অফ সাফাই কৰ্মচাৰী ইন আসাম কামাণ্ডো বেটেলিয়নছ 5 পোষ্ট অফ সাফাই কৰ্মচাৰী ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ এণ্ড 8 পোষ্ট অফ সাফাই কৰ্মচাৰী আণ্ডাৰ DGCD এণ্ড CGHG এই সকলো কেণ্ডিডেটে এই ভেকেঞ্চিখিনিৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব লাগিব 8 ফেব্ৰুৱাৰী 2026 তাৰিখৰ ভিতৰত তাৰ পাছত অনলাইন এপ্লিকেণ্টছ ফৰ দ্য বিলো মেনশ্যন এডভাৰটাইজমেণ্ট চেল বি ৰিচিভড উইথ ইফেক্ট ফ্ৰম 22 জানুৱাৰী 2026 টু 8 ফেব্ৰুৱাৰী 2026 তাৰিখ য'ত 211টা পোষ্ট আছিলে ফৰেষ্টাৰ গ্ৰেড 1 504টা ভেকেঞ্চি আছিলে ফৰেষ্ট গাৰ্ডত 74টা পোষ্ট গেম ৱাটচাৰ 405টা পোষ্ট আছিলে আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট 642টা পোষ্ট আছিলে কনষ্টেবল WO আৰু WT এটা পোষ্ট আছে কনষ্টেবল ইউবি ইন এপিয়াৰো এটা পোষ্ট আছে সাব অফিচাৰ 337টা পোষ্ট আছে ফায়াৰমেন তাৰপাছত 41টা পোষ্ট ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ ইন ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ 733টা পোষ্ট আছে কনষ্টেবল গ্ৰেড 3 11টা পোষ্ট আছে বেণ্ডমেন কনষ্টেবল এণ্ড 2টা পোষ্ট ভিগুলাৰ আণ্ডাৰ DGCD এণ্ড CGHG এণ্ড 10 পোষ্ট অফ বোটমেন ইন আসাম পুলিচ 138টা পোষ্ট জেইল ৱাৰ্ডাৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট 181টা পোষ্ট গ্ৰেড 4 ষ্টাফ ইন আসাম পুলিচ 6 পোষ্ট অফ গ্ৰেড 4 ষ্টাফ ইন আসাম কামাণ্ডো বেটেলিয়ন and 69 post of grade 4 staff under DGCD and CGHG 2টা post of trailer 2টা post dresser under DGCD and CGHG 2টা post nurse এটা post craft instructor এটা পোষ্ট আছে ক্ৰাফ্ট হেল্পাৰ এটা পোষ্ট আছে যোগা ইনষ্ট্ৰাক্টৰ এটা পোষ্ট যোগা ইনষ্ট্ৰাক্টৰেছ আৰু 8টা পোষ্ট আছে ফাৰ্মাচিষ্ট ইন প্ৰিজন ডিপাৰ্টমেণ্ট Accordingly, the intending and eligible applicants may submit their online applications by logging into the SLPRB website www.slprbassam.in 22 জানুৱাৰী 2026 তাৰিখৰ পৰা 8 ফেব্ৰুৱাৰী 2026 তাৰিখৰ ভিতৰত আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব লাগিব ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমানে শ্বেয়াৰ কৰি দিব কাৰণ বেছি সময় নাই আপোনালোকৰ যেতিয়া 22 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব যিমান পাৰে সকলোৰে সহায় হোৱাকৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি প্ৰথমবাৰ মোৰ ভিডিঅ'লৈ আহিছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে সকলোৰে সহায় হোৱাকৈ শ্বেয়াৰ কৰক সো আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম